নমস্কাৰ দ্য ৰাইজিং ষ্টাৰ অনুষ্ঠানলৈ মই হিমাংশু শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আমাৰ মাজলৈ নিমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী সংগীত শিল্পী, সংগীত পৰিচালক, লগতে সংগীত ব্যৱস্থাপক জনাৰ্দন জান। নমস্কাৰ। জনাৰ্দন, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আচলতে জনাৰ্দনক লগ পালোঁ। সংগীতৰ মাজত ব্যস্ত জীৱন, তাৰে মাজতে অকণমান সময় উলিয়াই আজি আমাৰ মাজলৈ আহিছে। তো কেইটামান মনৰ কথা পাতিম, জনাৰ্দনৰ সংগীত যাত্ৰাৰ বিষয়ে কিছু কথা পাতিম আৰু কিছুমান ব্যক্তিগত কথাও জানিম। তো পোনপ্ৰথমে জনাৰ্দন, তুমি কোৱাচোন বাৰু এই সংগীতৰ জগতখনত তুমি কেনেকৈ খোজ পেলালা? সংগীতৰ জগতখনত অহাৰ আগতে মোৰ মাৰ পৰা অনুপ্ৰেৰণা পোৱা বুলি ক'ব লাগিব। আৰু সৰু থাকোঁতে আজি 2007 চনতে এখন VCD বনাইছিলোঁ মায়ে। আচ্ছা। সেইখনৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ আৰু তেতিয়াৰ পৰাই সংগীত জগতত আহিম বুলি ভাবিছিলোঁ। আৰু গান গাম বুলি ভাবিছিলোঁ প্ৰথমতে। আৰু গান গাবলৈ হ'লে সংগীতৰ বিষয়ে নলেজ থাকিব লাগিব, জ্ঞান থাকিব লাগিব, যিটোৰ কাৰণে সংগীত ব্যৱস্থাপনা শিকিলোঁ। চাউণ্ডৰ বিষয়ে গোটেইখিনি বস্তু শিকি কৰি আজি ষ্টুডিঅ' হ'ল। ষ্টুডিঅ'ৰ কামখিনি কৰি এতিয়া তেনেকৈ আৰু এটা প্ৰফেচনেল লাইনত তুমি প্ৰফেচনেলি কাম সেইটোতে। আচ্ছা, মই এইটো কথাও গম পাইছোঁ, তুমি যিখন মাৰ VCD কথা ক'লা তাতে তুমি অভিনয়ো কৰিছিলা, নহয় জানো? আচ্ছা, সংগীতৰ লগতে জনাৰ্দন অভিনয় আৰু ভিডিঅ'ৰ লগতো মানে যথেষ্ট পৰিমাণে জড়িত। ভিডিঅ'ৰ এডিটিং বা বিশেষ কাৰিকৰী কামতো জনাৰ্দনৰ এক মানে হাত আছে যথেষ্ট। আচ্ছা, তোমাৰ মানে প্ৰথম নিজাকে কৰা হিচাপত মানে তোমাৰ গোটেইখিনি, তোমাৰ সংগীত ব্যৱস্থাপনা, তোমাৰ কণ্ঠ, অভিনয় বা গোটেইখিনি তোমাৰ ব্যক্তিগতভাৱে গোটেইখিনি কৰাৰ ভিতৰত প্ৰথমটো প্ৰজেক্ট কোনটো বাৰু? সেইটো গানৰ নাম হৈছে নিচা লাগি যায়। আচ্ছা। সেইটো প্ৰথমতে কৰিছিলোঁ নিজৰ অভিজ্ঞতা, প্ৰথম অভিজ্ঞতা দেই এইটো। আচ্ছা আচ্ছা। মানে অলপ লাজো লাগে, হাঁহিও উঠে ক'বলৈ। মানে প্ৰথম প্ৰজেক্ট সিমান এটা ঠিক হোৱা নাছিলে। তথাপিও নিজে গান গাইছিলোঁ, নিজে মিউজিক কৰিছিলোঁ। জীৱনত প্ৰথমটো মিউজিক আছিলে সেইটো গানত। আৰু এডিটিং খিনিও নিজে কৰিছিলোঁ। গোটেইখিনি। আচ্ছা, বঢ়িয়া। খালি পাৰিলে কেমেৰাটো কৰিলোঁ, 4খন হাত থকা এটা। কেমেৰাটো বাৰু বেলেগে কৰিছিলে। ঠিকে আছে। বৰ্তমান তুমি আমি গম পোৱা মতে তুমি অসমীয়া প্ৰতিভা বুলি এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছা। এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰতিভাৱান শিল্পীক তুমি বৰ্তমান আগবঢ়াই লৈ আহিছা। তো অকণমান ক'বাচোন দৰ্শকক অনুষ্ঠানটোৰ বিষয়ে, ক'ত কেনেকৈ কি চলি? অসমীয়া প্ৰতিভা এইটো এটা আমাৰ অনলাইন আৰু অফলাইন এটা অনুষ্ঠান। আচ্ছা। আৰু যিটোত অসমৰ প্ৰতিখন জিলাৰ বা প্ৰতিটো গাঁৱৰ ল'ৰা ছোৱালী, ডাঙৰৰ পৰা সৰুলৈকে বয়সস্থ মানুহলৈকে ইয়াত জড়িত হৈ আছে। আচ্ছা। আৰু আমি অনলাইন কম্পিটিশ্যন পাতি আছোঁ, ডান্স কম্পিটিশ্যন, ছিংগিং কম্পিটিশ্যন, এনেকুৱা বা একাংকিকা নাট, যিটো একক অভিনয়, তেনেকুৱা পাতি আছোঁ। বিভিন্ন প্ৰতিযোগিতা পাতিছোঁ, বৰ্তমান চলিও আছে। আমি পুৰস্কাৰো দিছোঁ। বৰ্তমান আকৌ নেক্সট একক অভিনয়ৰ প্ৰতিযোগিতা চলিব তাত। আৰু কোনো ধৰণৰ আমি ভৰ্তি মাচুল তেনেকৈ লোৱা নাই, সম্পূৰ্ণ ফ্ৰী, সম্পূৰ্ণ বিনামূলীয়া। আৰু চাই থকা দৰ্শকসকলকো কৈছোঁ, আপোনালোকে অসমীয়া প্ৰতিভাত জড়িত হ'ব পাৰে। আমাৰ পেজটোত জড়িত হ'লেই হ'ল। আপোনালোকৰ প্ৰতিভাসমূহ আমালৈ প্ৰেৰণ কৰক আৰু আমি সেইখিনি ৰাইজৰ আগত দাঙি ধৰিম। খুব ধুনীয়া। আমি ভিডিঅ'টোৰ শেষত ডেছক্ৰিপশ্যনত অসমীয়া প্ৰতিভাৰ যোগাযোগ নম্বৰটো আমি দি দিম, তাতে আপোনালোকে যোগাযোগ কৰিব পাৰিম। আচ্ছা, আমি গম পোৱা মতে জনাৰ্দন তুমি এখন নতুন চিনেমাৰো কিবা পৰিকল্পনা কৰি আছা, তো অকণমান ক'বাচোন দৰ্শকক কেনেকুৱা? নতুন চিনেমাখন, এতিয়া চিনেমাখনৰ নাম হ'ব HS ফাৰ্ষ্ট ইয়াৰ, একাদশ। এতিয়া তাত আজিকালি মানে এনেকুৱা হৈছে, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পোৱাৰ লগে লগে নিজকে মেচিয়ৰ লাগে। বহুত ডাঙৰ হৈ গ'লোঁ, কলেজত গৈছোঁ। বস্তুটো তাৰ পৰা ষ্টাৰ্টিং, তাৰ পৰা মানে জেংটো মানে তাতে লাগে। সেইটো কাৰণে সেইটোৰ ওপৰত ভিত্তি কৰি ফিল্মখন, মানে ফিল্মখনত এটা শিক্ষা পোৱা যাব, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত কেনেকৈ চকু ৰাখিব লাগে, বা ষ্টুডেণ্টখিনিও কিবা এটা শিকিব আৰু সমাজখনেও কিবা এটা পাব। দুখ থাকিব, ট্ৰেজেডি, কমেডি, ট্ৰেজেডি, ফুল ট্ৰেজেডি থাকিব, আৰু একশ্যন, বহুত মাৰামাৰ একশ্যন। আৰু সেইটো ফিল্মখন হেভি ফিল্ম এখনৰ কথা ভাবি চাইছোঁ, সেইকাৰণে অলপ দেৰি হৈছে। হয়তো দৰ্শকক যথেষ্ট মনোৰঞ্জন দিব আৰু চিনেমাখনে, আমি আশাবাদী। আচ্ছা, অকণমান এটা ব্যতিক্ৰমী প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ। তুমি যিহেতু এই সংগীতৰ যাত্ৰাত গৈ থাকোঁতে তুমি কিবা এনেকুৱা বাধা বিঘিনিৰ সন্মুখীন হৈছা নেকি? যেনে ধৰা পৰিয়ালৰ ফালৰ পৰাই হওক বা ফাইনেন্সিয়েল, কেনেকুৱা ধৰণৰ মানে অকণমান? ফাইনেন্সিয়েল বাধা বিঘিনি ক'বলৈ গ'লে পাইছোঁ যদিও পোৱা নাই বুলি ক'ব লাগিব। কাৰণ প্ৰথমতে ফাইনেন্সিয়েলি মানে ফাইনেন্সৰ বহুত দৰকাৰ শিল্পী জগতখনত আগবাঢ়িব হ'লে। কিন্তু টকা লাগে, টেলেণ্টো লাগে, টকাও লাগে। স্পষ্টভাৱে এইটো অপৰিহাৰ্য এটা সত্য কথা। কাৰণ নিজক ইমপ্ৰুভ কৰিব হ'লে অভিয়াছলি পইচা দৰকাৰ হয়। আৰু ফাৰ্ষ্ট টাইম মোৰ বাইদেৱে হেল্প কৰিছিলে। মোৰ ঘৰৰ মানে কি, আমি 4টা
4টা আছে মোৰ ওপৰত, মই একেবাৰে সৰু। আচ্ছা 4জনে হেল্প কৰিছিলে। আচ্ছা আচ্ছা আচ্ছা। সেইটো কাৰণে প্ৰব্লেম হৈছিল যদিও ফাইনেলি প্ৰব্লেম হোৱা নাই বুলি ক'ব লাগিব। আচ্ছা, আচলতে এইটো ক'ব গ'লে তোমাৰ সৌভাগ্য। সাধাৰণতে বহুতৰে মানে কি হয়, ঘৰৰ পৰিয়ালে অলপ ব্যতিক্ৰমী মানে পেছাত সহায় সহযোগিতা নকৰে, কিন্তু তোমাক যে যিখিনি সহায় সহযোগিতা কৰিছে বা তুমি ক'লা তোমাৰ মায়েও এই ক্ষেত্ৰত যথেষ্টখিনি আগ্ৰহী বা তোমাক আগবঢ়াই আনিছে, তো তাৰ বাবে তুমি সৌভাগ্যৱান। মানে কি শিল্পী দিশটোত আগবাঢ়িব হ'লে ঘৰৰ ছাপোৰ্ট কিন্তু একদম বাঞ্ছনীয়, লাগিবই। ঘৰৰ ছাপোৰ্ট নহ'লে একদমেই নহ'ব, একদম লাগিব ঘৰৰ ছাপোৰ্ট। আচ্ছা, বৰ্তমান তুমি অসমীয়া প্ৰতিভা বা আন আন গীতৰ প্ৰজেক্টৰ উপৰিও আৰু কেনেকুৱা প্ৰজেক্টত জড়িত হৈ আছা? বৰ্তমান প্ৰজেক্ট বুলি ক'বলৈ গ'লে এতিয়া মোটামুটি সকলোৱে কৰোঁ, মানে ক'লে বেছি বহলাই কোৱা নিচিনা হ'ব। তথাপিও এতিয়া মোৰ ষ্টুডিঅ'ত গানৰ ৰেকৰ্ডিঙৰ কাৰণে সৰু ডাঙৰ সকলো শিল্পীৰ কাম কৰি আছোঁ। লগতে ভিডিঅ' প্ৰজেক্টবোৰো লোৱা হয়, বা কোনোবাই অভিনয় কৰিব বিচাৰিলেও যোগাযোগ কৰে, গান এটা কৰিব বিচাৰিলেও যোগাযোগ কৰে, মানে গোটেইখিনি বস্তুটো ষ্টুডিঅ'ত আছে আৰু অডিঅ' ভিডিঅ' গোটেইখিনি। ক'ব গ'লে ফুল পেকেজত পোৱা যায় গোটেইখিনি বস্তু, অল ইন ওৱান। আচ্ছা, কিছুদিন আগতে অসমীয়া প্ৰতিভাৰ তৰফৰ পৰা এটা খুব ধুনীয়া ভিডিঅ' এটা ৰিলিজ হৈছে, কণ কণ ভাইটি ভণ্টিৰ অভিনয়েৰে ৰক্তিম বৰদলৈ কণ্ঠত, আকাশ তুমি বিশাল বুলি। অসমীয়া প্ৰতিভাৰ ইউটিউব চেনেল আছে, যিটো অসমীয়া প্ৰতিভা বুলি বিচাৰিলে আপোনালোকে পাব। তাত গৈ ভিডিঅ'টো চাব পাৰিব। খুব ধুনীয়া এটা ভিডিঅ'। এটা ব্যক্তিগত প্ৰশ্ন সুধিম জনাৰ্দনক, তোমাৰ জীৱনত প্ৰেমে কেনেদৰে প্ৰভাৱ পেলাইছে, বা প্ৰেমৰ বৰ্তমান তোমাৰ ষ্টেজটো কেনেকুৱা চলি আছে, কেনেকুৱা কি? এইটো লাজ কৰিব নালাগে, আমি দৰ্শকসকলেও জানিব বিচাৰে আৰু ময়ো যথেষ্ট আগ্ৰহী এই বিষয়ত জানিবলৈ। প্ৰেমৰ প্ৰভাৱ বুলি ক'বলৈ গ'লে বিশেষ তেনেকুৱা ক'বলৈ নাযাওঁ বাৰু। প্ৰেম চবেই কৰে, প্ৰায় সংখ্যকে কৰে, চবক বুলি নকওঁ, প্ৰায়বোৰে কৰে। আৰু সেইটো ক্ষেত্ৰত সকলোৱে বাৰু বুজিছে বা জানে। এতিয়া মোৰ কথাটো ক'বলৈ গ'লে প্ৰভাৱ তেনেকৈ প্ৰেমৰ পৰা মোৰ লষ্ট হোৱা নাই, মানে বৰ্তমানলৈকে একো লষ্ট হোৱা নাই। প্ৰেমৰ পৰা মই সাহস পাইছোঁ, সাহস, অনুপ্ৰেৰণা। মানে প্ৰেম দুজাত আছে, এজাত প্ৰেমে মানুহক বৰবাদ কৰি পেলাই আৰু এজাত প্ৰেমে মানুহক উঠাই দিয়ে। মোৰ প্ৰেমৰ পৰা তাৰমানে মই সাহস পাইছোঁ। আচ্ছা, সেইটো খুব ভাল আৰু নিজক ইমপ্ৰুভ কৰিব পাৰিছোঁ, কথাটো তেনেকুৱা। আৰু অলপ ব্যক্তিগতভাৱে সোধোঁ, তুমি কোৱা নে নোকোৱা নাজানো, তথাপি মই সোধোঁ, বৰ্তমান তোমাৰ প্ৰেয়সী কোন, কেনেকুৱা কি আমি জানিব পাৰিম নেকি? দৰ্শকসকলো আগ্ৰহী দেই যথেষ্ট। প্ৰেয়সী বুলিবলৈ অলপমান লিংক এটা দিলেও হয়। নাম বাৰু মেনশ্যন কৰিব নোৱাৰিম, নামটো নকওঁ আৰু নাই বুলিও নকওঁ। জিলাখন ক'ব পাৰিম আৰু, জিলাখন আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট। এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক'ৰ হয় কি কথা ইমানখিনি নকওঁ বাৰু এতিয়া। আৰু আমি বহুত ওতঃপ্ৰোতভাৱে জড়িত। আৰু মানে কি তাইও এইটো মানে কি শিল্পী জগতখনত তাইও বহুত আগ্ৰহী, আৰু তাই বহুত টেলেণ্টেড হয়, তাইৰো বহুত গুণ গৰিমা আছে। আৰু তাইৰ পৰা মানে কি মোৰ লষ্ট হোৱা নাই, তাইৰ পৰা মই নিজক ইনক্ৰেছে কৰিব পাৰিছোঁ। তাইও সাহস দিছে, ইফালে ঘৰৰ পৰাও সাহস পাওঁ, তাইৰ পৰাও সাহস পাওঁ। আপুনি পাৰিব, আপুনি কৰক, আগুৱাই যাওক, বস্তুটো তেনেকুৱা আৰু। তোমালোক দুয়োজনৰ উমৈহতীয়া প্ৰচেষ্টাত এই তোমাৰ সংগীতৰ যাত্ৰাটো আগবাঢ়ি গৈ আছে, তাৰ কাৰণে যথেষ্ট আমি শুভকামনা জ্ঞাপন কৰিলোঁ। আচ্ছা, তোমাক অকণমান কাৰিকৰী দিশত কেইটামান প্ৰশ্ন সোধোঁ। মানে যেতিয়া গান এটা ৰেকৰ্ড কৰিবলৈ আহে কোনোবা, তেতিয়া কেনেদৰে কি প্ৰচেছত তুমি আগবঢ়াই লৈ যোৱা, অকণমান কাৰিকৰী দিশটো অকণমান যদি জনাই দিয়া। মানে যেতিয়া এজন শিল্পীয়ে গীত এটা, শিল্পী বুলিয়ে কৈছোঁ আৰু, গান গোৱা যেতিয়া সৰু ডাঙৰ হ'লে শিল্পী, এজন শিল্পীয়ে যেতিয়া গান এটা ৰেকৰ্ড কৰিব আহে ষ্টুডিঅ'ত, প্ৰথম দিনাখন গাইডটো লোৱা হয়। আৰু সেই গাইডটোৰ ওপৰত ভিত্তি কৰি আমাৰ মিউজিক আমি কম্প'জ কৰোঁ। আৰু সেই মিউজিকখিনি হোৱাৰ পিছতে ফাইনেলৰ দিনাখন সেই মিউজিকটোত সেই গাইডটোৰ ওপৰতে মানে কি গাইডটো আঁতৰাই দিয়া হয়, আৰু তাত ফাইনেল ডাবিং দিয়া হয়। আৰু গোটেইখিনি ছিকুৱেঞ্চতে হয়, মেনুৱেল খুব কমেই হয়, মেনুৱেল বাঁহী, আজিকালিতো ছিকুৱেঞ্চেই আৰু ক'বলৈ গ'লে, অকল বাঁহীটো মেনুৱেল থাকে। আৰু বৰ্তমান তুমি নিজে গান গোৱাৰ ক্ষেত্ৰত কিবা প্ৰজেক্ট লৈছা নেকি? নিজৰ গান গোৱাৰ ক্ষেত্ৰত মানে এতিয়া 8টা গান মোৰ ওলাব এইবছৰ। খুব ধুনীয়া কথা, 8টা গান, অডিঅ' উইথ ভিডিঅ'। আৰু সেইটোৰ ওপৰত যুঁজা চলি আছে, বৰ্তমানলৈকে গান কেইটামান হৈছে। খুব ধুনীয়া, আমি গানকেইটা নিশ্চয় শুনিম, ৰাইজেও শুনিব, দৰ্শকৰ মাজত আগবঢ়াই লৈ যাম। আচ্ছা, যদি তোমাৰ তাত কোনোবা এজন শিল্পী আহে গান এটা ৰেকৰ্ড কৰিবলৈ, তো তেনেকুৱা কেনেধৰণৰ কি খৰচা হয় বা কেনেকুৱা ধৰণৰ ফাইনেন্সিয়েল ইনভেষ্ট কৰিব লাগিব? মানে কি এতিয়া আজিকালিতো আৰু সকলোৱে গম পায়, এটা গান ৰেকৰ্ড কৰোঁতে মোটামুটি কিমানখিনি খৰচ হয়, যথেষ্টখিনি খৰচ হয়। তথাপিও মোৰ ষ্টুডিঅ'ত মানে বৰ্তমান মই কমকৈ লৈ আছোঁ, মানে কি কাৰণ দুখীয়াবোৰেও গাব লাগিবতো ন, সকলোৰেতো ইমান পইচা নাথাকে। মানে কি এটা গানত মোটামুটিকৈ 10,000কৈ লওঁ,
7ৰ পৰা 10ৰ ভিতৰত মানে গোটেইখিনি ডাবিং মিক্সিং গোটেইখিনি বস্তু মই উলিয়াই দিওঁ আৰু মই পাৰ আৱাৰ ফিজ মই নলওঁ পাৰ আৱাৰ এনে ধৰক 500কে হয় ঘণ্টাত 500 মই নলওঁ সেইটো মানে কি এটা পেকেজতে গোটেই গানটো উলিয়াই দিওঁ আচ্ছা আপোনালোকৰ দৰ্শকসকলৰ পৰা যদি কোনোবাই গান ৰেকৰ্ড বা মিউজিকৰ কাম কিবা থাকে তেতিয়াহ'লে জনাৰ্দনৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ শেষত ডেছক্ৰিপশ্যনত আমি কণ্টেক্ট নাম্বাৰছ দি দিম তো ঠিক আছে জনাৰ্দন এইখিনি সময় দিলা কামৰ মাজতো খুব ভাল লাগিলে আৰু দৰ্শকসকলেও নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু আগন্তুক দিনত আমি আৰু এনেকুৱা কিছুমান কথা তোমাৰ মনৰ কথা তোমাৰ কামৰ বিষয়ে আমি জানিম দৰ্শকসকলৰ লগত আমি শ্বেয়াৰ কৰি যাম আজিলৈকে তেতিয়াহ'লে এৰো আৰু এইখিনিতে এটা কথা কৈ থওঁ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰিব কাৰণ এনেকুৱা আৰু কিছুমান নতুন নতুন কণ্টেণ্ট আমি আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আহিম আৰু ৰাইজিং ষ্টাৰ অনুষ্ঠানটো চাই সকলোৱে চাগে নিশ্চয় ভাল পাইছে আৰু আগন্তুক দিনতো আৰু নতুন নতুন কিছুমান এনেকুৱা বিষয় লৈ আমি আপোনালোকৰ মাজলৈ আহিম তেনেহ'লে আজিলৈকে বিদায় মাগিছোঁ ধন্যবাদ বুকুতে ধৰে ফৰাই টিপচি চৰাই মনতে ভয় আছো কিবাকে জীয়াই বুকুতে ধৰে ফৰাই টিপচি চৰাই মনতে ভয় আছো কিবাকে জীয়াই তোৰে কথা ভাবি ৰাতিটো পুৱাই বাপেৰে কিবা কৰে ভয় লাগি যায় মনতে লাগিছে ভয় হয় চৈ দিয়ে নেকি আনলৈ তোক মনতে লাগিছে ভয়